কন্যা সন্তান বনাম পুত্ৰ সন্তান, পিতৃৰ দ্বাৰা অৱহেলিত কন্যা সন্তান আৰু এক অনুভৱ। আকাশ ভাল পোৱা ল'ৰাজন। মা, মই জি উঠিলো মা, কেনেকৈ নাজানো, এনেকৈ। তুমি ক'ত? তোমাক আজিলৈকে নেদেখিলো। মা চোৱা, তোমাক বিচাৰি ভগৱানলৈ চিঠি লিখিলো। মইতো এতিয়া বৰ এজনী হলো, জীৱনৰ লগত যুঁজ দিবলৈও শিকিলো। তুমি আঁতৰে আঁতৰে চাই গৈছা যদিও মই চিনি নাপালো, কাৰণ জন্মৰ পাছতেই তোমাৰ পৰা বিচ্ছেদ হলো। তোমাক যে নেদেখিলো। জীৱন নামৰ যুদ্ধক্ষেত্ৰখনত দৈনন্দিন যুঁজি হাৰ নমনা ফুটপাতত থকা সেই জধলা মানুহ জানি অৰ্ধমৃত অৱস্থাত মোক তুলি দিছিলা আৰু কান্দি কান্দি কৈছিলা, এইক তোৰ হাতত গতালো। মোক এইগৰাকী মায়ে কৈছিল জানা তোমাৰ সকলো কথা, আৰু মই অধীৰ আগ্ৰহেৰে শুনি গৈছিলো। মা, মই জি উঠিলো জানা, সেই পাষণ্ড দেউতাটোৰ বিপক্ষে থিয় দিব পৰা হলো। গুচি আহা মা মোৰ ওচৰলৈ, তোমাৰ ইমানবোৰ যন্ত্ৰণা মই সহ্য কৰিব নোৱাৰো। মই ফুটপাতত দোকান দিওঁ, উপাৰ্জন ন্যূনতম যদিও মই সুখী আছো। মা, যেতিয়া তোমাৰ চকুলো সৰে মই গম পাওঁ জানা, মোৰ বুকুখন সেই সময়ত হঠাৎ কিহবাই চেপি ধৰে। ধুঁৱলি কুঁৱলী এখন ছবি মোৰ চকুৰ সন্মুখত ভাহি আহে। তোমালৈ যে বৰ মনত পৰে। খোজকাঢ়ি যাওঁতে অকস্মাত যেতিয়া উজুতি খাওঁ, মই গম পাওঁ তোমাৰ মোলৈ মনত পৰে, নহয়নে মা? হৃদয়ৰ পৰা হৃদয়লৈ যেনেদৰে বৈ থাকে স্নেহ মমতাৰ নৈখনি, তোমাতকৈ ভালদৰে কোনেও নাজানে সেই সম্পৰ্কটি। এটা পাষণ্ড স্বামীৰ কবলত ককবকাই আছা তুমি, দেউতা নুবুলিলেও নোৱাৰি। তেওঁতো উপজাইছিল, নুবুজিলো তেওঁৰ উক্তি। মোক মাৰিবলৈ ধৰাৰ কাৰণটি। তেওঁক লাগিছিল ল'ৰা, মই জন্ম হলো ছোৱালী, এইটোৱেই নাছিল জানো তেওঁৰ যুক্তি? আজিলৈকে তুমিয়েই বুজাব নোৱাৰিলা, তেওঁ বুলিও জীৱনভৰ স্বামী ৰূপে মানিলা। মোক তুমি জীয়াইত উঠালা। শেষত তোমাক এবাৰ দেখা পোৱাৰ আশা, মৃত্যুৰ মুহূৰ্তলৈকে কৰিম অপেক্ষা। পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ শব্দ হৈছে মা। ধন্যবাদ। আকাশ ভাল পোৱা ল'ৰাজন।